আমাৰ গাঁৱৰ দোকান যাব লিখা থাকিব নামটো করে বিড়ি টানি আছে বিড়ি বান্ধবী এই বাগি এটা চিনি মিউজিক চলি না দিলে এলে মোক ঘাল বাগি নাই ওলা নাকৰি গলা ফুক চুঙা নাই এখন বিড়ি এলা হ'ব বেয়া Hey guys, good morning from Mukoli Putharar পৰা আজি মানে আল্টিমেট ভিডিও হ'ব আল্টিমেট গাঁৱলীয়া ভিডিও হ'ব আজি মানে আমাৰ গাঁৱত গৰখীয়াবিলাকে আজি পিকনিক এটা খাব সকলোৱে মিলি কিনে সেই পিকনিকটো মই খাবলৈ আহিছোঁ আমাৰ গৰু আছে যিহেতু এইকেইটা আমাৰ গৰু গৈ আছে মই এইফালৰ পৰা আমাৰ ঘৰৰ ফালৰ বেক চাইডৰ পৰা ওলাই দিলোঁ সেইকাৰণে এতিয়া বাকীবিলাক আহিব মানুহ এফালে যাব আমি একেলগ হৈ কিনে যাম আৰু আজি পিকনিকটো খোৱাব একদম নদী কিনাৰত পুৰা ডবল পুৰা আল্টিমেট হ'ব ধমাকা ভিডিঅ' গাঁৱৰ পৰিৱেশ আৰু কি নিয়ম কৰা হয় সকলোবিলাক দেখাইছোঁ যদি মোৰ চেনেলটো নতুনকৈ চাই আছে মই ভক্ত সোণোৱাল এতিয়া বোলক বেছি দিন নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া আমাৰ গৰুকেইটা মই মিলি লৈ আহিলোঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আছে আৰু দুটা আছে সেইকেইটা এৰাল দি থৈ আহিলোঁ কাৰণ সেইকেইটা চৈতান কৰি সেইকেইটা শাস্তি দিছে সিহঁতক বান্ধি কিনে আৰু ইয়াৰ আমাৰ ঘৰৰ পাছলৈ থকা বেকগ্ৰাউণ্ডৰ ভিউটো চব কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি জনাব কেমেৰাত হয়তো বেছিকৈ ধৰিব নোৱাৰিব কিমান ডাঙৰ পথাৰ হ'লেও ডাঙৰ মইতো নিজৰ গৰুকেইটাকে চিনি নাপাওঁ এইবিলাক চব নাই ইমান ডবল গৰু এইবিলাক আহি আছে এইবিলাক মানুহবিলাকো আহি আছে আমি এতিয়া একেলগ হৈ কিনে যাম আৰু এতিয়া মই অকলে পথাৰৰ মাজত একদম ধুতি চুটি পিন্ধি আহিছোঁ এই চব নাই চব ধুতি পিন্ধি আহিছে এখন গামোচা আমি সোণোৱাল মানুহতো সেইকাৰণে এয়া আমি ভোজনৰ কাৰণে বস্তু নি আছোঁ এয়া কেৰাহী এয়া আলু এনে পোৱালিখিনি এইটো খোৱা হ'ব আজি ভোজন ফাইনেলি আমি খানা খোৱা প্লেচটো পালোহি এতিয়া আমি এনেকৈ অলপ জেগাডোখৰ চাফ চিকুণ কৰি লৈছোঁ আৰু এনেকৈ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈছে গাইজ মই ভবাতে নহ'ল পানী আনিছোঁ আমি যোনটো প্লেচত যাম গৈছিলোঁ ন সেইটো প্লেচত তাত নদী আছে নদীৰ পৰা পানী বিন্দাছ পাললৈ আৰু এতিয়া এই পোৱালি চবৰ কাৰণে পোৱালিবিলাকৰ কাৰণে মানে তাত যাবৰ কাৰণে ভয় গৈছে যেতিয়া আগত যোৱা বছৰ তাতে গৈছিলোঁ কিন্তু এতিয়া এই বছৰ যোৱা নহ'ল বেছিকৈ পোৱালি লগো ওলাইছে এইটো হৈছে না এইটো হয় বাচ্চা লোৱা সেইকাৰণে তাত যাব নাপালোঁ এতিয়া ইয়াতে আৰু ভাল প্লেচটো দেখাব নি আমি তাতো ধুনীয়া প্লেচ আছিলে সেইকাৰণে এতিয়া ইয়াতে যি বাৰু দেখাই দিম আৰু এইটো পোৱালি নামটো কৈ দে চনিক্য সোণোৱাল অঁ চাহ বনাই আছোঁ খাম এতিয়া আৰু এইফালে ভাত বনাবৰ কাৰণে ভাত খানি আছোঁ ৰেডি এইটো এইফালে হিচাপ নিকাচ পইচা এইফালে মোবাইলত বিজি এইফালে চাহ পানী সকলোৱে কামত ব্যস্ত ৰান্ধনীসকলে জুই ধৰিছে ভাত বনাবৰ কাৰণে আৰু ইয়াৰ ভকতসকলে এনেকৈ বহি আছে আৰু মই এনেকৈ ভিডিঅ' কৰি আছোঁ কেনেকুৱা লাগিছে ক'ব পোৱালি মোৰ লগত পোৱালি নামটো কৈ দে লাচ লৈছে এতিয়া পোৱালিৰ নাম কৈ দে কৈ নাম ক নাম ক এইটো নাম ক সদায় আজি মই মিছলেফত দি দিম এই ঘৰত আহি কিনে ধুই নিম হয় ঘৰত আহি কিনে ধুই নিম ফুলিছে এইটো গিজু এনেকৈ পোৱালিকেইটাৰ লগত ধেমালি কৰি আকৌ ভকতসকলৰ মাজত বহিলোহি এতিয়া এইফালে ভাত বনাই আছে আৰু এয়া আমাক খাবলৈ প্ৰসাদ দিছে প্ৰসাদ মানে চাউল আৰু ডাল এয়াই মানে হাতো মৰাৰ আগত মানে এনেকৈ যোনজনে জীৱবধ কৰিব সেইজনক মানে এনেকৈ সেৱা কৰিব কোৱা হয় যাতে তেওঁ একো ভুল ভ্ৰান্তি নহয় এনেকৈ তেওঁ সেৱা কৰিব আৰু ভকতসকলে
এনেকৈ আশীৰ্বাদ কৰিব যাতে তেওঁ একো অপায় অমংগল নহয় আৰু যাতে হাঁহটো ভালকৈ মৰে। ভকতসকলে তেওঁক আশীৰ্বাদ কৰিছে। তেওঁ সেৱা কৰি আছে আৰু ভকতসকলে আশীৰ্বাদ কৰি আছে আৰু তেওঁ এতিয়া এনেকৈ হাঁহটো দুখন হাতৰ দুটা বুঢ়া আঙুলিয়ে টেপা মাৰি ধৰে। এনেকৈ চব এয়া হাঁহটো ধপধপাই আছে। এনেকৈ মাৰিব লাগে আৰু বেলেগ এইটো মানে নিয়ম হয় আমাৰ, বেলেগ ষ্টাইলত মাৰিব নোৱাৰি। বেলেগে মাৰিলে মানে এইটো নেখাটিব পাৰে আমাৰ নিয়মৰ মতে। এনেকৈ হাঁহটো ধৰি আছে আৰু হাঁহ এটাই দিব পাৰি, তাতকৈ বেছিও দিব নোৱাৰি, তাতকৈ কমো দিব নোৱাৰি। এটা হাঁহে আমি সকলো ইয়াত যিমানখিনি আছোঁ সকলোৱে খাব লাগিব। লাগিলে নেপাওঁগৈ, অলপ হ'লেও পালেও বহুত যথেষ্ট বুলি ভাবিব লাগিব। এয়া আৰু আমাৰ নিয়ম। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। পোৱালি নাম কওক। নমস্কাৰ, মোৰ নাম শ্ৰী হিমন্ত শইকীয়া। ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, পাৰিলে শ্বেয়াৰ কৰিব। আজি কেনেকুৱা লাগিছে? এনেই পাৰ্টিটো কেনেকুৱা লাগিব আজি? ভালে লাগিব। পোৱালি কৈ কিবা কিবি কৈ দে। পোৱালিটোৰ কাৰণে লাইক এটা কৰি দিব দেই। এইটো হাঁহ গুচাই আছে, এতিয়া কাটিং কৰা হ'ব, তাৰপিছত বনাব। ভিডিঅ'টো যদি ইয়ালৈকে চাই আছে লাইক এটা মাৰি দিয়ক আৰু চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব এটা কৰি দিয়ক। মই এতিয়া এই পোৱালিখিনিৰ লগত পেলাই আহিছোঁ। ঐ পোৱালিখিনি কি কৈছ? এইটো পোৱালি, এইটো লাইক এটা কৰিবৰ কাৰণে কৈ দে। লাইক এটা কৰিব দেই, বেয়া নাপাব কিন্তু লাইক এটা কৰিলে মই ভাল পাম। অঁ, খানা বনি আছে এইফালে। কাটিবৰ কাৰণে এতিয়া ৰেডি কৰিছোঁ দেই। ইয়াত থ'ম মাংস সেইটো কাটিব। এইটো গেনামচা বুলি কয় ইয়াত। এইটো এয়া হাঁহটো পুৰি আছে, পুৰি মেলি হোৱা নাই, এতিয়া হ'ব আৰু। বাকী জুই লগাব। এইটো ভাইদ বেগম বুলি কয়। এই দুজনে ধুই কেনে এতিয়া পুৰি আছে। পুৰি মেলি হোৱা নাই, হ'ব আৰু এতিয়া ভালকৈ জ্বলা নাই। সকলোৱে নিজৰ নিজৰ কামত বিজি। আমি এনেকৈ হাঁহটো পুৰি আছোঁ আৰু এইসকলে ৰান্ধনীসকলে ভাত বনোৱা কামত ব্যস্ত। দাইল হৈ গ'ল, তই তামোল খাই আছে। এইটো তোমাক যুৱক, আমাৰ গাঁৱৰ তোমাৰ যুৱক কি কৰিব এতিয়া? অঁ, দেখাই দিব তোমাক। অঁ, কাটিবি। নামটো কৰি দে, নামটো কৰি দে। এয়া মাংস কাটিছোঁ। সোণল মানুহ বৰ্তমান আমাৰ নিয়ম কাম। সোণল মানুহ কিবা কৰি বগী কৰি এতিয়া মাংস মানে এটা হাঁহ আছে, ৰাইজে খাব আৰু কিবা কিবি কৰি দে। মানে বছৰীয়া সকাম পাতে, এইটো বহু ভাল লাগে। অঁ, এয়া আমাৰ দুদু আছে লগত। এই দুদুৱে কৈ দিব এইটো কামটো কি কাৰণে কৰা হয়। আমিতো কি কাৰণে পাতে অৱশ্যে বিশেষকৈ নাজানো, কিন্তু আমি উপৰি খোৱা নিয়ম হিচাপে মানে এই গাঁৱৰ মানে গৰু যিবিলাক সম্পত্তি লৈ গৈ যাতে বেমাৰ আজাৰ নহয়। আৰু তাহানি ইয়াতে মানে হাবি আছিলে, চৰাৱনি শাকনি, তাত আকৌ বাঘ থাকে, থাকে, মুখ থাকে। সেইবোৰ পৰা মানে হাত সাৰি থাকিবৰ কাৰণে ভাগৰ যাতে গৰু দেখায় বেমাৰ নহয়, এইবোৰ কাৰণে উপৰি পতা নিয়ম তেনেকৈ পাতি থাকোঁ আৰু বিশেষ ইমানেহে বুলিয়ে জানো। বহুত বছৰ হ'ল দেই, আমাৰ বৰকৈ মনতে নাই। আমাৰ ককা দেউতা দিনৰ পৰাই হয় আৰু বহুত পুৰণি মানে এইটো নিয়মটো মানে প্ৰতি বছৰে পালন কৰা হয়। হাবি সকাম বুলি কয়, তৌ চাউল বুলি কওঁ আমাৰ গাঁৱলীয়া গৰু গোৱালখিনিয়ে চবে লগ লাগি মহো কয়। এয়া আমাৰ যিটো হয় গাঁৱৰে যিটো দুশমান কৈ দে।
এইটো সকামটো আমি বোলে আগে পিছে বোৱাসকলে কৰি এনেকৈ দেখাতে গৰখীয়া হৈছোঁ তেনেকৈ আমি মানে চব বস্তুৱে এনেকুৱা দিন এটা লৈ পিনে আমি তেনেকৈ গৰখীয়া ভোজ খোৱা হয় আৰু তেনেকৈ এটা হাঁহ আমলীয়া মতা এটা এতিয়াই মানে ৰাইজে বোলে আৰু ধৰক গাঁৱৰ যাৰ যেনেকৈ গৰু থকাই হওক নথকাই হওক তেনেকৈ আমি গৰখীয়া ভোজ এটা খোৱা হয় প্ৰত্যেক বছৰে খোৱা হয় প্ৰত্যেক বস্তু আৰু কেতিয়াবা সেই আমাৰ চেঁচা কিনাত খোৱা হয় কেতিয়াবা ইয়াত খোৱা হয় এনেকুৱা পোৱালিকেইটা লৈ কিনে যাবৰ কাৰণে দিগদাৰ হয় কাৰণে তাত মহ ওলায় সেইকাৰণে দিগদাৰ হয় কাৰণে বাহিৰতে খোৱা হয় ঠিক আছে এয়া আমাৰ পাতিহাঁহ মাংস বনি আছে আৰু এইফালে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত এয়া বহি আছে থিয় হৈ আছে কাম কৰা কাম দি আছে হাঁহৰ মাংস বনি আছে ইয়াত হাঁহৰ মাংস এইটো বান্দৰবিৰি এইটো বিৰি টানি আছে বিৰি বান্দৰবিৰি এই বাগি একদম চিনি মিলি ওচৰত এটা দি দে এলে মোক ধোঁৱা ওলাব কি নাই ওলা নাকৰিকি ওলা ফুক চুঙা নাই এইখন বিকি বৰ হয় খাব বেয়া বনাই মেলি শেষ হ'ব হৈছেগৈ আৰু এতিয়া খানাটো খাব লাগে আৰু ঘৰত যাব লাগে বিৰি খোৱা দেখুৱাৰ কাৰণে কিবা বেয়া নাভাবিব এইটো আমাৰ নিয়মেই হয় কাৰণ কেলৈ গৰখীয়া মৰখীয়া মানুহটো বিৰিয়ে খায় ন চিগেটটো নাখায় যেনিবা সেইকাৰণে এনেই অলপ চৰ্ট এটা দেখাই দিলোঁ সেইকাৰণে বেয়া নাপাব এছ ভাত বনি কমপ্লিট হৈছে হৈ গ'ল অ'কে এইখিনি বিৰি আৰু এতিয়া ভকতসকলে অলপ দিবগৈ এইফালে চুকত ইয়াতে বহি থাকিব লাগিব ন এই কেনে সেনাপতি এইফালে চেগেটা দে শুঙাতে ভাত খোৱাত বনাই দে ভাত খোৱাত কোনখন এইফালে চা আকৌ বলে একদম হাজিৰা লৈছে দেই এই বুলি চেগেটা দে হৈ গ'ল দে চেগেটা দে ভাত খোৱাত কোনখন নামটো কৰি কেইটা কৰি ক নামটো কৰি খানা ৰেডি হৈ গ'ল এতিয়া বাঢ়ি আছে খাব লাগে এতিয়া পাত বাঢ়ি আছে এইফালে ভাত বাঢ়ি আহিছে এনেকৈ আমাৰ এইবিলাকে আৰু নিয়ম এতিয়া আকৌ টোপোলা দিব টোপোলা ৰেডি কৰিছোঁ গৰুবিলাক ভালকৈ থাকিব লাগে বোলে বেমাৰ আজাৰ হ'ব নালাগে এয়া মই লোৱাৰ দৰে সিহঁতে টোপোলা লৈ আছে কাৰণ কেলৈ সকলোৱে গৰু আছে ঘৰত গৰুবিলাক ভালে কুশলে থাকিবৰ কাৰণে আৰু মানে সদায় ঠিক থাকিবৰ কাৰণে এইবিলাক টোপোলা গোৱা হয় গৰখীয়া নামত আৰু এয়া সকলোৱে নিজৰ কামত ব্যস্ত বিলনীয়াবিলাকে ভাত বিলাই আছে আৰু আমি এনেকৈ ঘৰৰ পৰা অনা টোপোলাবিলাক এজনকৈ এনেকৈ আগত আগবঢ়াই দিলোঁ গৰু গোসাঁইলৈ বুলি আৰু আমি এতিয়া এনেকৈ সেৱা কৰিম আঁঠু ল'ম ভকতসকলে আমাক আশীৰ্বাদ কৰিব আৰু আমাক নহয় সকলোকে কৰিব যাতে আমাৰ পশু পক্ষীবিলাক গৰু ছাগলীবিলাক যাতে ভালকৈ থাকে বেমাৰ আজাৰ নহয় আৰু সকলোৱে যাতে মিলা প্ৰীতি থাকে তাৰে ওপৰত কামনা কৰি ভকতসকলে আশীৰ্বাদ কৰিছে যেন আমাৰ গৰু ছাগলীবিলাক একো বেমাৰ আজাৰ নহয় হৈ গ'ল এতিয়া খাবলৈ হৈছে আৰু যদি ভিডিঅ'টো ইয়ালৈকে চাইছে লাইক এটা মাৰি দিয়ক বহিছোঁ দেই খাব কাৰণে এয়া হাঁহৰ মাংস আৰু আমি এনেকৈ সকলোৱে বহিলোঁ এয়া ভকতসকল সকলোৱে অন্নমুঠি ধৰিছে খালী হৈ গ'ল খানা কেনেকুৱা পুৰা টেষ্টি এই খানা কেনেকুৱা পুৰা দিছোঁ ন একদম মোক মাং শুনিলে ন তাক লৈ গৈছে পুৰা খানা টেষ্টি খাই হৈছেগৈ আৰু
খালি খাই ৰেডি এইকেইটা ৰান্ধনি এতিয়া খাই আছে এইকেইটা খাই খালি আৰু আমি যাব পাৰিম বৰ বেছিতো তামোল খোৱা অভ্যাস নাই তথাপিও ভাত মহতি বুলি এতিয়া খুই মাৰি দিওঁ আৰু আমি এতিয়া খাব ৰেডি এতিয়া ঘৰত যাব লাগে এইখিনি চাফা নকৰিলে হ'ব এইখিনি গৰু আহি কিনে চিলাগিব গৰুবিলাকে খাব এই চাফা কৰা নিয়মটো নাই আজি আগৰ পৰাই চাফা কৰা নহয় এইখিনি এনেকৈ শুকাই ইয়াতে শেষ হৈ যায় আৰু এতিয়া আমি ঘৰত যাব লাগে চ' আজি ইমানেই দেখাব চেষ্টা কৰিলোঁ এয়া আমাৰ গাঁৱৰ পৰিৱেশ এয়া গৰখীয়া কাম বুলি কয় ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ বাই বাই টাটা আকৌ নতুন এটা ভিডিঅ'তে লগ পাম বাই বাই